কিবা কবা জান ইগলাখান আপনি কি আম আনছে কি আম মানে নাম চাম নাজনো হা কিবা বলে লেংৰা দশ্ৰী ৰাম লক্ষ্মণ ঠগা ঠগা আম ইমান পকা পকা ঠগা ঠগা আম গিলা মিঠা নাই কিয়া হাও কি কোৱা জান অ কালি আপনি আনা আমকেইটা আজি মায়ে আৰু মই খাইছিলো অ একদম পাইনা অলপো ঘাট নাই আপোনাক ভাল ঠগন দিছিল যেন পা নহয় আজান এইকেইটা মানে হেৰি আম এ মানে চুগাৰ ফ্ৰী আম মানে চেনি নহয় আম আমতো চেনি থাকে থাকে বেছি মিঠা আম খালি ডায়েবেটিছ হয় বুলি তাহুনে চুগাৰ ফ্ৰী আম বনাইছি আমাৰতো ডায়েবেটিছ নাই এটা কাম কৰবা আজান এই আমত চেনি আনি খাবি পাপ্পা ইমান দামত আম কিনব আৰু ইমান দামৰ চেনিও খানিও খাব লাগব তুমি বোলে মিঠা পাৱা নাই হা কাম এটা নকৰে কিয় কি কাম হে আজান বেপাৰীক নকয় কিয় আমাৰ লগত চেনি ফ্ৰী দিয়ক হৈ গেল চুগাৰ ফ্ৰী হাও কি সাংঘাতিক কথা কৈ দিলে মাই তোমাক এনে আবৰি বুলি নকয় হ'ব তেল মাৰিব নালগে আমাৰ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে কমেণ্টো কৰিব আৰু লগতে পাৰিলে শ্বেয়াৰো কৰি দিব